দীঘলী পুখুৰীৰ গছবোৰ কটাৰ সময়ত আমাৰ জুবিন দাই কি কৈছিলে? মই এটা কথা কওঁ, দীঘলী পুখুৰী এতিয়া গছখিনি যদি কাটি দিয়ে, সেই সৌন্দৰ্যটো ঘূৰাই পাব নাই আকৌ? সেই সৌন্দৰ্যটো কোনে ঘূৰাই পাব? নাপায়। ডোণ্ট গ' ফৰ ইট। কথাটো হ'ল আমি এইটো বিচৰা নাই। ইউ কেনট ডু ইট। ইউ কেনট ডু ইট। আৰু বৰ্তমান দীপৰ বিলৰ গছবোৰ কাটি পেলালে। এটা কথাত আচৰিত হৈছোঁ, এই যে দীপৰ বিলৰ গছখিনি কাটি পেলালে, তাৰ ওপৰত এতিয়ালৈকে কোনো এটা নিউজ চেনেলে এটা বাতৰি সম্প্ৰচাৰ কৰা দেখা নাপালোঁ। এতিয়া জুবিন দাও নাই, ইয়াৰ ওপৰত মাত মাতিবলৈ কাৰো সাহসো নাই। কিন্তু আজি যদি আমাৰ মাজত জুবিন দা থাকিলে হয়, দীপৰ বিলৰ গছখিনি কাটিব নিদিলে হয়। আচলতে কি জানে, এই যে দীপৰ বিলৰ গছখিনি কাটি পেলালে, ইয়াত চৰকাৰৰ কোনো দোষ নাই। দোষ জনসাধাৰণৰ, দোষ আমাৰ। আমি চাগে আৰু সোণৰ অসমখন দেখা নাপাম।